গুৱাহাটীৰ পৰা উজনিলৈ গৈ থকা সময়ত আজিকালি নতুনকৈ চখ এটা উঠিছে গছৰ তলত বহি ব্ৰেকফাষ্ট কৰাৰ। হয়, আপোনালোকে যদি গুৱাহাটীৰ পৰা উজনিৰ ফাললৈ গৈ থাকে তেনেহ'লে নেলি পুলিচ ষ্টেচন পাৰ হোৱাৰ পিছতে আপোনালোকে এনেকুৱা ধৰণৰ দোকান কেইখনমান দেখিবলৈ পাব গছৰ তলত। আৰু এই গছৰ তলৰ যিবোৰ দোকান হয় সেই দোকানবোৰৰ যিবোৰ খাদ্য পৰিৱেশন কৰা হয় সেই খাদ্যবোৰ সদায় প্ৰস্তুত কৰি সদায় মানুহক খুওৱা হয়। গতিকে এনেকুৱা ধৰণৰ ফ্ৰেছ খাদ্য খাবলৈ বহুতো মানুহ গছৰ তলৰ সেই দোকানবিলাকলৈ যায় আৰু লগতে প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি খাদ্য গ্ৰহণ কৰে। আমাৰো উজনিৰ ফালে যোৱা এটা দিনত এনেদৰে আমিও গছৰ তলত পৰঠাৰ জুতি ল'বলৈ নামি গৈছিলোঁ। গছৰ তলত বহি পৰঠাৰ জুতি লৈছিলোঁ। আৰু এই পৰঠাৰ প্লেটটোত মাত্ৰ 40 টকা। ইমান ধুনীয়া আটাৰ চফ্ট পৰঠাৰ জুতি লৈ সঁচাকৈ বহুত ভাল লাগিল। আমি আটায়ে সুন্দৰকৈ ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি তাৰ পৰা আমি আমাৰ গন্তব্যস্থান অভিমুখে ৰাওনা হ'লোঁ।